হেল্ল' বন্ধু বান্ধৱীসকল, আমি ফাইনেলি গুৱাহাটী আহি পালোহি দেই। এইফালে ককাই ভাইক পাছে পাছে আহি আছে আৰু মই আগে আহি আছোঁ। তাৰপাছত আহি চিধা ভাতৰ কাঁহীত বহিলোহি দেই। মানে পূৰা ভোকত আছোঁ আৰু কালি ৰাতি তেনেকৈ খোৱা বোৱা নহ'ল আৰু তাৰপাছত এইফালে আমি তিনিওটা বহি ল'লোঁ AC বাছত। মামাই দিয়া বাছকেইখন কিন্তু বহুত ধুনীয়া দেই, মানে বহুত কম পইচা লয়, কিন্তু বহুত দূৰ দূৰ যাব পাৰি। 20 টকা 25 টকাতে মানে বহুত দূৰ দূৰ জেগা লৈ যায়। তাৰপিছত এইফালে দেখিছেনে ইমান ধুনীয়া লাগিছে ভিউটো, নহয় জানো? আপোনালোকৰ ভাল লাগিছেনে বাৰু? কিন্তু পূৰা ভাল লাগিছে। AC বাছত আহি একদম পূৰা ভালকৈ চাই আহিছোঁ আৰু ভিডিঅ' কৰি আহি আছোঁ। সকল এতিয়া আমি ক'ত আহিলোঁ গম পাইছেনে? আৰু কিয় আহিছিলোঁ আপোনালোকক ক'ম বুলি কৈছিলোঁ নহয় মই। এতিয়া কওঁ তেন্তে শুনক। আমাৰ ভাইটিয়ে APSC কোচিং কৰিবলৈ আহিছে, মানে গুৱাহাটীত থ'বলৈ আহিছোঁ মানে বেলতলাত। সেইকাৰণে এতিয়া আমি বেলতলাত আছোঁ। আমি ভাইটি কোচিং চেণ্টাৰলৈ প্ৰথমতে আহি ল'লোঁ এবাৰ চাই যাওঁ বুলি। এয়া আমি চাই মেলি ল'লোঁ। ইয়াতে ভাইটি ক্লাছ হ'ব। ইয়াত ল'ৰা ছোৱালী দুয়োটাই মানে ক্লাছ কৰা হয়। এয়া হৈছে আকৌ ভাইটি ভাগৰ PG হৈছে আমাৰ ভাইটি আকৌ 3 মহলৰ ওপৰত দিছে, মানে 4 মহলত ভাইটি মানে ৰুমটো আছে। এয়া ৰুমলৈ আহি মেলি আমি চাই ল'লোঁ। বাহিৰখন ইমান ধুনীয়া দেখিছেনে? একদম পাহাৰৰ নিচেই কিনাৰতে মানে। ৰাতিপুৱা গধূলি ভাইটি ইয়াতে ওপৰতে অকণমান টাইম স্পেণ্ড কৰিব পাৰিব, কিয়নো মুকলি আকাশৰ তলত, নহয় জানো? এয়া চাওক আপোনালোকে, মই দেখাই আছোঁ দেই। ৰুমটো চাই মেলি আকৌ ভাইটিলৈ বুলি কিবা কিবি বস্তু কিনিবলৈ আহিলোঁ। আমি গোটেইকেইটাই বস্তু পাতি লৈ মেলি আৰু ৰুমটো ঠিক ঠাক কৰি দিলোঁ। এইফালে আকৌ লৈ লৈছোঁ ঝাৰু এটা, বাল্টিং, মগ, হটকেছ, তুলি, গাৰু, ব্লেংকেট, বেড কভাৰ, যিকেইটা বস্তু দৰকাৰ হৈছে সেইকেইটাই দি দিছোঁ। বাকী কিবা দৰকাৰ হ'লে সি নিজে আনি ল'ব। ৰুমটো ঠিক ঠাক কৰি মেলি আমি দুয়োজন আকৌ ফুৰিবলৈ বুলি গুচি আহিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক।